হাই ফ্ৰেণ্ডছ, মই এনেকুৱা এখন আজি ৰিজৰ্ট দেখাম আপোনালোকক দেখিয়ে ভাল লাগি যাব। এইখন দেখিছেনে বাহিৰ ভাগ কেনেকুৱা হয়, লাইটবিলাক চব ইমান ধুনীয়া হয়। মই গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক। মই বহুত কিবা কিবি ৰিজৰ্টখনত দেখাম আৰু ক'ত হয় আপোনালোকে অলপ হ'লেও গম পাইছেনে? যদি গম পাইছে তেনেহ'লে মোক অলপ কমেণ্ট কৰকচোন ক'ত হ'ব পাৰে এইখন। মই লাষ্টলৈ চব কৈ আছোঁ, ডিটেইলছ চব কৈ আছোঁ ক'ত আছে এইখন। সেইকাৰণে চাই যাওক, ইমান ভাল লাগিব ন আপোনালোকৰ। মোৰ অলপ দেখিয়ে বাহিৰৰ পৰা ভাল লাগি গ'ল। এতিয়া মই ভিতৰলৈ ভালকৈ যাম, ভালকৈ দেখাই আছোঁ চব কি আছে ইয়াতে। আৰু এইখনত সোমাবৰ কাৰণে এণ্ট্ৰি ফিজ 20 ৰুপিজ হয়, এজনৰ 20 টকাকৈ। হৈ তাৰলৈকে যাবৰ কাৰণে বেলেগ এটা ৰাস্তা আছে ৰিজৰ্টখন। মই বেলেগ ফালেদি যাব লাগিব। মই চব দেখাই আছোঁ চাওকচোন, ইমান ধুনীয়া লাগিছে এইডোখৰ। দেখিছেনে লাইটবিলাক ইমান ধুনীয়া লাগিছে। দলংখনত উঠিবৰ কাৰণে কেনেকৈ যাব লাগে মই দেখাই আছোঁ চব। এই জুলনাখনতো উঠিবহি পাৰিব আপোনালোকে আহিলে। ইয়াত এইখিনি চব সৰু ল'ৰা ছোৱালী আহিলেও এইখন ৰিজৰ্টত বহুত ভাল পাব। আৰু ইয়াতে যাবৰ কাৰণে ভিতৰলৈ গৈ আছোঁ। এয়া দেখিছেনে? আৰু এইবিলাক কি হয়, গ্ৰীণ এইবিলাক কি হয়, ভালকৈ দেখাই আছোঁ কি হয়। এনেকুৱা ধুনীয়া চাওকচোন, এইবিলাক জাতিলাও এইবিলাক দেখিছেনে? সঁচাই বিৰাট ভাল লাগিছে এইখন ৰিজৰ্টত আহি। এই ৰিজৰ্টখনৰ নাম হৈছে আপোনাৰ দ্য বাফেলো এগ্ৰি ৰিজৰ্ট। দেখিছেনে নামটো? এইখন ক'ত আছে মই পিছলৈ কৈ আছোঁ ভিডিঅ'টো, সেইকাৰণে শেষলৈকে চাই থাকক। আহকচোন ভিতৰখন চাই যাওঁ কেনেকুৱা হয়। কিন্তু মোৰ বিৰাট ভাল লাগিছে ইয়াত আহি। এয়া আকৌ দেখিছেনে, এয়া পুখুৰী পাৰত জুপুৰি ঘৰ। মই দেখাই আছে জুপুৰি ঘৰটো চাওকচোন। তাত আপোনালোকে থাকিবহি পাৰিব ইয়াত আহি। বহুত কম খৰচত ইয়াত থাকিব পাৰিব। সঁচাই এই ৰিজৰ্টখনত আহি ইমানেই ভাল লাগিছে ন। আপোনালোকেও ইয়াত জুপুৰি ঘৰত থাকিবলৈ আহক এদিন। ইয়াতে আহি আপোনালোকে ব'টিং কৰিব পাৰিব। ব'টিঙৰ প্ৰাইচটো হৈছে 200। 200 টকাত আপোনালোকে ইয়াত ব'টিং কৰিব পাৰিব। ইয়াত আহি পেলাই বহুতেই ভাল লাগিব আপোনালোকৰ। চব কিবা কিবি মেকুৰীটো উঠাই দিলোঁ মই। ইমান মৰম লাগে ন মেকুৰীবোৰ দেখিলে। আৰু ইয়াৰ ওপৰত গৈ আছোঁ মই এতিয়া। চবেই ইয়াতে ফটো তুলি আছে। আৰু ইয়াৰ পৰা ভিউটো চাওকচোন, দেখাই দিছোঁ। লাইটবিলাক ইমান ধুনীয়া লাগিছে ন। ৰাতি আহিলেও লাইটবিলাক থাকে ন, একেবাৰে ভাল লাগে। আৰু দিনতো চাগে ভাল লাগিব ৰ'দত, ঠাণ্ডা কালি হয়।
এনেকুৱা এটা পৰিৱেশ পালে আৰু কিনো লাগে ন, ইমান ধুনীয়া পৰিৱেশ ইয়াৰ। আৰু ইয়াৰ চাইডে চাইডে আপোনালোকে বহিবও পাৰিব ইয়াত আহিলে, ইমান যে ধুনীয়া ন। ইয়াতে কোনে কোনে আহিছে মোক জনাবচোন। আৰু এই দেখাব চাওকচোন, ব্ৰিজখনৰ লাইটটো ইমান ধুনীয়া লাগিছে, লাইটবিলাক চাওক। এইখন আছে হাৰিঘাটা বালিপাৰা, নলবাৰী ডিষ্ট্ৰিক্টত হয়। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ।